নমস্কাৰ সকলোকে মণ্ডল জিএছ চেনেললৈ স্বাগতম জনাইছো আমি আগৰ ভিডিঅ'ত ইতিহাসৰ ওপৰত এটা সিৰিজ আৰম্ভ কৰিছিলো আৰু ইতিহাসক তিনিটা ভাগত বা কালখণ্ডত ভগাই কিনে কোনটো কালখণ্ডত কি টপিক অধ্যয়ন কৰিম সেই বিষয়ে থুলমূলকৈ আলোচনা কৰিছিলো যিহেতু প্ৰাগৈতিহাসিক কাল আদ্যৈতিহাসিক কাল আৰু ঐতিহাসিক কালত এই তিনিটা ভাগত আমি ভাগ কৰিছিলো আজি আমি প্ৰাগৈতিহাসিক কালৰ বিষয়ে আলোচনা কৰিম আমি আগৰ ভিডিঅ'ত দেখিছিলো যে ইতিহাসৰ জনক বুলি ক'লে আমি হেৰোডোটাছক জানো সেইদৰে আমি প্ৰাগৈতিহাসিক কালৰ জনক বুলি ক'লে আমি ৰবাৰ্ট ব্ৰুচ ফুটক কম কাক ৰবাৰ্ট ব্ৰুচ ফুট প্ৰাগৈতিহাসিক কালক ইংৰাজীত কোৱা হয় প্ৰি হিষ্টৰিক পিৰিয়ড বা প্ৰি হিষ্টৰি ইয়াৰ প্ৰমাণ অকল পুৰাতাত্ত্বিক চিহ্নবোৰৰ পৰাহে আমি পাওঁ এই সকলো মানুহে শিলেৰে অস্ত্ৰ তৈয়াৰ কৰি ব্যৱহাৰ কৰিছিল যাৰ বাবে প্ৰাগৈতিহাসিক কালক প্ৰস্তৰ যুগ বুলি বা ষ্টোন এজ বুলিও জনা যায় এই সকলো মানুহে লিখা পৰা একোকে নাজানিছিল অকল চিকাৰী কৰিছিল এই সকলো মানুহে চিকাৰ কৰিছিল আৰু নিজৰ জীৱন জীয়াইছিল প্ৰাগৈতিহাসিক কালৰ আকৌ 4টা ভাগ আছে প্ৰত্নপ্ৰস্তৰ যুগ ইংৰাজীত কোৱা হয় পিলিঅলিথিক এজ ইয়াৰ সময়সীমা হল 3.5 মিলিয়নৰ পৰা 10,000 বছৰ আগৰ যি মাজৰ সময়খিনি তাক প্ৰত্নপ্ৰস্তৰ যুগ বুলি জনা যায় আৰু দ্বিতীয়টো হল মধ্যপ্ৰস্তৰ যুগ ইংৰাজীত কোৱা হয় মেছলিথিক এজ 10,000 বছৰৰ পৰা 6,000 বছৰৰ মাজৰ যিটো সময় আছিল ইয়াক কোৱা হয় মধ্যপ্ৰস্তৰ যুগ আৰু নৱপ্ৰস্তৰ যুগ নিঅলিথিক এজ এইটো হব লাগে যিহেতু 6,000 বছৰ আগৰ পৰা 3,000 বছৰ আগৰ সময়ৰ মাজৰ সময়খিনি কিন্তু আমাৰ ভাৰতত 9,000 বছৰ আগৰ পৰাই নৱপ্ৰস্তৰ যুগ আৰম্ভ হোৱা বুলি ধৰি লোৱা হয় সেইকাৰণে ইয়াত 9,000ৰ পৰা 3,000 দিয়া হৈছে তাৰ 4 নম্বৰটো হল কপাৰ এজ ইয়াক আকৌ কপাৰ এজ মানে তাম্ৰ যুগ ইয়াক উত্তৰ প্ৰস্তৰ যুগ বুলিও আমি কব পাৰো এতিয়া আমি চাওঁ প্ৰত্নপ্ৰস্তৰ যুগ ইয়াৰ ইতিহাসৰ প্ৰাৰম্ভিক সময় বুলি ইয়াকে কোৱা হয় ইতিহাসৰ যি প্ৰাৰম্ভিক সময় আছিল সেইটো হল প্ৰত্নপ্ৰস্তৰ যুগ যিটো আৰম্ভ হৈছিল 3.5 মিলিয়ন বছৰ আগত ইয়াৰ মানুহবোৰ আছিল আদিম মানুহ যাক আমি আদিম মানুহ হিচাপে কওঁ আৰু এই আদিম মানুহবোৰ আছিল অকল খাদ্য সংগ্ৰহ আৰু বেলেগ কাম নকৰিছিল অকল নিজৰ খাদ্য সংগ্ৰহ কৰিছিল আৰু খাইছিল আৰু নিজৰ পেট ভৰাইছিল কিন্তু প্ৰত্নপ্ৰস্তৰ যুগৰ এটা ডাঙৰ আৱিষ্কাৰ হল জুইৰ আৱিষ্কাৰ প্ৰত্নপ্ৰস্তৰ যুগক ইংৰাজীত পিলিঅলিথিক এজ বুলি জনা যায় ইয়াক আকৌ 3টা ভাগত ভাগ কৰা হৈছে লোৱাৰ পিলিঅলিথিক এজ মিডিল পিলিঅলিথিক এজ আৰু আপাৰ পিলিঅলিথিক এজ প্ৰত্নপ্ৰস্তৰ যুগৰ বা প্ৰাগৈতিহাসিক কালৰ কিছুমান প্ৰমাণ আমাৰ কিছুমান ভাৰতৰ কিছুমান চাইট আছে এনেকৈ 566টাত তেনেকে স্থান আছে ভাৰতত যিটো প্ৰস্তৰ যুগৰ আমি প্ৰমাণ পাওঁ তাৰে ভিতৰত ভীমবেটকা এটা আপোনালোকে মেপত চাব পাৰে যিহেতু ইয়াত নৰ্মদা নদী বৈ গৈছে এইখিনিতে মধ্যপ্ৰদেশত আছে ভীমবেটকা এই ভীমবেটকাতে আদিম মানুহৰ কিছুমান চিত্ৰ অংকন কৰা তাতে আৱিষ্কাৰ হৈছে যিহেতু সেইসকল মানুহে লিখা পঢ়া একো নাজানিছিল কিন্তু হলেও কিছুমান চিত্ৰ অংকন কৰিব জানিছিল এতিয়া আমি চাওঁ মধ্যপ্ৰস্তৰ যুগ যাক ইংৰাজীত মেছলিথিক এজ বুলি জনা যায় ইয়াৰ সময়সীমা হল 10,000 বছৰৰ পৰা 6,000 বছৰ ইয়াৰ যিবিলাক শিলেৰে সা সঁজুলি তৈয়াৰ কৰিছিল সেই সঁজুলিবোৰ আছিল সৰু আকাৰৰ বহুত সৰু
সেইকাৰণে ইয়াক মাইক্ৰলিথিক এজ বুলি জনা যায়। মাইক্ৰ মানে হ'ল সৰু। মাইক্ৰলিথিক এজ বুলি কাক কোনটো যুগক জনা যায়? মধ্য প্ৰস্তৰ যুগ বা মেচলিথিক এজক জনা যায়। ইয়াৰ আন এটা বিশেষত্ব হ'ল এই সময়তে অন্তিম সংস্কাৰ যিটো ৰীতি নীতি এতিয়াও আমাৰ সমাজত দেখা যায়, সেইটো তেতিয়াই আৰম্ভ হৈ গৈছিল। এতিয়া আমি চাওঁ নৱপ্ৰস্তৰ যুগ, যিটো ইংৰাজীত কোৱা হয় নিউলিথিক এজ। ইয়াৰ সময়সীমা হ'ল ৬,০০০ৰ পৰা ৩,০০০ বছৰ আগৰ যি মাজৰ সময়খিনি সেইটো। কিন্তু আমাৰ ভাৰতত ৯,০০০ বছৰ আগতে নৱপ্ৰস্তৰ যুগ আৰম্ভ হোৱা বুলি ধৰি লোৱা হয়। সেইকাৰণে ইয়াক ৯,০০০ বছৰ আগৰ পৰা ৩,০০০ বছৰৰ মাজৰখিনি নৱপ্ৰস্তৰ যুগ বুলি আমি কওঁ। এই নৱপ্ৰস্তৰ যুগতে মানুহে কৃষি আৰু পশুপালন আৰম্ভ কৰিছিল। সেইকাৰণে কৃষি আৰু পশুপালন আৰম্ভ কৰাৰ কাৰণে মানুহৰ স্থায়ী বাসস্থানৰো প্ৰয়োজন হৈ পৰিছিল। সেইকাৰণে মানুহে সেই সময়ত স্থায়ী বাসস্থানৰো নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। লগতে চকাৰ আৱিষ্কাৰ কৰিছিল। ইয়াৰ যিহেতু নৱপ্ৰস্তৰ যুগতে প্ৰথম কৃষি আৰম্ভ কৰি দিছিল। সেই কৃষিৰ এটা তেনেকে প্ৰমাণ পোৱা যায় পাকিস্তানৰ কিথৰ আৰু চুলেমান পাহাৰৰ মাজৰ যি ঠাই মেহেৰগড়ত তাতে প্ৰথম খেতি কৰিছিল। সেইটো ৭,০০০ BC বা ৭,০০০ বছৰ আগত পাকিস্তানত মেহেৰগড় নামৰ ঠাইত বাৰ্লি আৰু ঘেঁহু খেতি কৰিছিল। মানুহৰ দ্বাৰা প্ৰথম পালিত জন্তু আছিল কুকুৰ। আৰু ভাৰতত প্ৰথম চাউলৰ খেতি হৈছিল কুলডিবাত এলাহাবাদৰ কুলডিবাত। এতিয়া আমি আহো তাম্ৰ যুগ বা কপাৰ এজ। ইয়াক আমি উত্তৰ প্ৰস্তৰ যুগ বুলি কওঁ। প্ৰস্তৰৰ যুগৰ এই যুগটো আছিল অন্তিম সময়কাল। ইয়াত তামৰ আৱিষ্কাৰ হৈছিল বাবে ইয়াক তাম্ৰ যুগ বুলি কওঁ। তামৰ আৱিষ্কাৰ হোৱাৰ কাৰণে উদ্যোগীকৰণ আৰম্ভ হৈ গৈছিল, যাৰ ফলস্বৰূপে সিন্ধু সভ্যতাৰ বিকাশ হৈছিল। আমি নেক্সট ভিডিঅ'ত আমি সিন্ধু সভ্যতা তথা হিষ্টৰী বা ইতিহাসৰ বিষয়ে আলোচনা কৰিম। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো। নেক্সট আমি হিষ্টৰীৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।